চাংঘৰ ধনিয়া কেনেকৈ বগাওঁ জখলা। চাংঘৰত বহি আমি খাইছোঁ মাংস ভাজি। কেৰাহীলৈকে আনিছে আৰু অনুপমা ভালকৈ খোৱা। অনুপম শইকীয়া শইকীয়া নহয় বৰা। বৰা অনুপম বৰা নহয় লগাই লওঁ। সৰু সুৰা এটা ঘৰুৱা পাৰ্টি আৰু মাহঁতৰ লগত খুৰীহঁতৰ লগত বৰমা এইফালে অনু আছে। এইটো বগা হ'ল যে এইটো আকৌ বেলেগ আকৌ চৰ্বত চৰবতো বেলেগ। নহয় নহয় এনেকুৱা এটা হেৰি বৰা চাউল ওলাই আনিবা। মস্তি হয় এইটো বৰা চাউলত ফিল্টাৰ টাইপ নিচিনা। এইটো ফিল্টাৰ টাইপ নিচিনা বগাটো নহয়। কি কৰিছ? আমাৰ একটাত গ'ল ইমান দেৰি মালবী কেমেৰা লাগি থাকে। একদম নতুন গাড়ী একদম নাই ওলোৱা নাই ওলোৱা হৈ গ'ল। বাগানৰ পৰিৱেশ বৰ ধুনীয়া দেই। খালোঁ বলো এতিয়া যাওঁগৈ আৰু এইফালে বাই বাই দিছোঁ। ধুনীয়া খানা খোৱালে আজি আমাক তৰাই। এইফালে চা বাগান পৰিৱেশ কিমান ধুনীয়া সেউজীয়া পৰিৱেশ। ৰাতিপুৱা শুই উঠিয়ে খুব ধুনীয়া লাগে চাগে ন, মন ফ্ৰেছ ফ্ৰেছ। কিবা এটা কৈ দিয়া আকৌ। বাই বাই।